হাই হেল্ল' গাইজ, কি খবৰ? নিশ্চয় ভালে আছে। তো আহি গ'লোঁ এতিয়া অন্য এটা ভিডিঅ' লৈ। তো আজি গৈ আছোঁ দিছে একদম ধান পথাৰে ক'ত গৈ আছোঁ দেখাই আছোঁ অলপ আগলৈ। এইজন দিছে দাদাজন গৈ আছে দিছে হাতত দা কটাৰী পূৰা একদম লৈ লৈছোঁ আৰু দা কটাৰী লৈ লৈছোঁ মানে জেউৰা দিব লাগে। তো সেইদিনা বাঁহ আনিলোঁ, ঘৰত নাই যে কিনি আনিলোঁ মানে ভিডিঅ'টো নেদেখালোঁ আৰু ভিডিঅ'ত। তো সেইদিনা আনিলোঁ মানে ৰাতি হৈ গ'ল না 50টা বাঁহ আনিলোঁগৈ। মানে কি ক'ব আৰু এতিয়া বৰষুণ দিলে ন, পথাৰত দিছে নে পানী হৈ আছে। তো সেইদিনা এই লিকটো সেইফালে বুদ্ধি লিকটোত ভৰালোঁ যেনিবা ট্ৰেক্টৰ সোমাই। লাষ্টত কি হয় সেই দেশত দি আৰু অকণ ওচৰলৈ লৈ যাওঁ বুলি ভাবিছোঁ। অকণ দূৰলৈ নিব লাগে, পাহাৰলৈ নিব লাগে নে বাঁহখিনি মানে তাত কি আছে দেখামগৈ, কি কাৰণে জোগাৰ দিব লাগে অলপ পিছতকৈ। তো বাঁহখিনি মানে নমাইলোঁ, পথাৰত নমাইলোঁ গাড়ীখন নাযায় নহয়, ফচি গ'ল। কি হ'ব, অৱস্থা বেয়া হৈ গ'ল। বাঁহখিনি আনলোড কৰিলোঁ নমাই গৈ, তাক গাড়ীখন নাযায়। এতিয়া আকৌ ৰাতি 8টাত সেই কি কয় কেজেল বুকি আনিছোঁ কাণত 4টাই অৱস্থা বেয়া হৈ গ'ল। সেইদিনা ৰাতি 11টা বাজি গ'ল। তো বাঁহখিনি এইখিনিতে পেলাই থৈছোঁ। এতিয়া এইখিনিৰ পৰা বাঁহখিনি দেখিছে নে, এইখিনিৰ পৰা তো বাঁহখিনি লৈ যামগৈ আৰু। সেইদিনা ৰাতি কেনেকুৱা লাভ পালে ট্ৰেক্টৰ সঁচাই দিনা কেনেকুৱা পালে? মজা লাগিছে মজা। তো এইখিনিতে বাঁহখিনি থৈ দিয়া কোনখিনি ফচি পেলাই দেখাইছোঁ বল। তো গাইছ দেখিছে এইখিনিতে ফচিলে। এইখিনিতে আকৌ কেজেল চেজেল লগাই উঠালোঁ, এইফালে ঘূৰাবলৈ গৈ এইফালে ভৰাইলে, আকৌ এডোখৰত ফচাই দিলে। এইফালে এইবোৰ বাকলি পাত পৰি আছে পূৰা। তো বাঁহ এইখিনি তো কালি আধা নিলোঁ মানে নেদেখালোঁ। তো আজি দেখামগৈ মানে ক'ত থলোঁ। কালি আধা নি কাটিলোঁ, কৰিলোঁ, পিচ কৰিলোঁ, ফাৰিলোঁ আৰু। তো বলক পাইছোঁ লগ। তো গাইছ আকৌ ঘৰলৈ যাওঁ মানে হাগিব লাগিছে হাগি নাহিলোঁ কি কৰিব এতিয়া, পটককৈ হাগি আহোঁ। এই বেছি দূৰ নহয়, ঘৰ হেৰি ওলাই আছে পোনে থকা বাৰীখনে আমাৰ ঘৰ আৰু। সেই ওলাই থকাটো নহয় যেনিবা, ঘৰৰ ওচৰ মামা আমাৰ এই পোনে থকা তামোল বাৰীখন দেখিছে নহয়, সেইখনে আৰু সেইটোৱে আমাৰ। তো পটককৈ গৈ হাগি আহোঁগৈ, তাৰপিছতহে নিম আৰু হাগা মেইন ল'লে যি গধুৰ বাঁহখিনি ন, হাগি যাম পেনে চেনে তো হাগি আহোঁগৈ। গাইছ আকৌ আহি গ'ল। সেই দাদাজন হ'লে সি বান্ধি কৰি ল'লে। তো পটাপট ময়ো বান্ধি কৰি লওঁ, তাৰপিছত যাওঁগৈ আৰু। মানে অলপ দূৰেই আৰু এনেকুৱা মানে নৈ পাৰ হৈ যাব লাগিব। বেছি দূৰ নহয় যেনিবা, আছে আৰু অলপ দূৰ। কি কৰিব, নিবই লাগিব। এইবোৰ ঘৰত কাম নকৰিলেও নহয়। এতিয়া বান্ধি কৰি লৈ যাওঁ ফুল। তো গাইছ আনি ইয়াতে থৈ আছোঁ। তো কালি আনি অকণ ফালিলোঁ কৰিলোঁ, ইমানটো ফালিলোঁ। জেউৰা সেই ওপৰডোখৰত দিব লাগে, সেইডোখৰত। তো আৰু আনিবলৈ আছে, আনি লওঁগৈ, তাৰপিছতহে ওচৰৰ পৰা দেখাম কি আছে তাত, কি কাৰণে জেউৰা দিয়ে। দেখিছে নৈ এপাৰে গোটেই খেতি ইয়াত দাংবডি আছিল, এইফালে দৰৱ মাৰি আছিল, গোটেই এইফালে খেতি। আমাৰ অকণ আছে খেতি, বেঙেনাহে আছে, একো নাই। ইয়াত বডি আছিলে যেনিবা, চব খতম আৰু। ঘৰত থাকিলে এইবোৰকে কৰি থাকোঁ, কি কৰিব, কাম বন নাই, চলিবলৈকে হয় আৰু পকেট মনি। A few moments later. তো গাইছ পূৰা জুই জ্বলাই লৈছোঁ দিছে। জুই চুই নহয়, অকল জুই। মানে কি পাহাৰ কিনাৰত জুই জ্বলাই নল'লে ন, কাম কৰিব নোৱাৰি ইয়াত পূৰা। আমাৰ ফালে চেৰেপা কয় সৰু সৰুকৈ। তো আপোনালোকৰ ফালে কি কয় নাজানো, আমাৰ ফালে চেৰেপা পাহাৰ কাষত। জুই জ্বলাই নল'লে, ধোঁৱা নাপালে পূৰা খজুৱাই থাকিব লাগিব, কাম কৰিব নাপায় মানে। সেয়েহে জুই জ্বলাই লৈছোঁ ধুনীয়াকৈ, বিন্দাছ কৰি থাকিব। তো আজি কাটি পিচ কৰি আছোঁ, কিমান পাৰোঁ চাওঁ। The next day.
বেৰ ইয়াত জেউৰা মানে ইয়াত দি আছোঁ চক এইবোৰ খুটি লগালোঁ আপোনালোকক নেদেখালোঁ আৰু ইয়াত জেউৰা দি আছোঁ একদম ইয়াৰ পৰা তালৈকে চক সেই যোনসকলে চফা চফা দেখি যায় গছজোপা সেইখিনিলৈকে জেউৰা এনেকুৱা এক পাককৈ দিব লাগিব মানে পূৰা আগে দি ফুৰি লওঁ পূৰা ঠাণ্ডা দেখি পূৰা চুট বুটত আহিছোঁ ফুৰিবলৈ যোৱা নিচিনা জোতা চোতা পিন্ধি লৈছোঁ ঠাণ্ডা আৰু বতৰটো ডাৱৰীয়া দিছে নে একদম ঠাণ্ডা হৈছে তো ইয়াত আছে চাহ পুলিগে দেখিছে চাহ পুলি আছে ইয়াত মানে সেইকাৰণে জেউৰাটো দিওঁ ল'লে এতিয়া ধান চান কাটি চব খতম হ'ব ন তো গৰু মেলি দিব ইয়াত পূৰা দিব আৰু চফা পুলিছোঁ ইয়াত সেইকাৰণে জেউৰা লগাই দিছোঁ তো চাওঁ কিমান পাৰোঁ লগাবলৈ লগাই লওঁ আগে এতিয়া খুটি মাৰি হৈছে মানে ইয়ালৈকে তালৈকে এচিটা আৰু আছে মানে তো অকণ গেৰি লওঁ সেই এচিটা তেতিয়া লগ পাম কেনেকৈ খুৱাই চাই লওঁ এইবোৰ কাম কৰিয়ে পোৱা নাই মই লাইফত এইবাৰ প্ৰথম মজবুৰিত কৰিব লাগিব এতিয়া ঘৰত নাই কোনো দাদাও নাই এবাৰ চাই লওঁ কেনেকৈ লগাই দুটা লগাই মানে ফাইনেলি গাইজ জেউৰা এডোখৰলৈকে দিয়া হৈ গ'ল এডোখৰলৈকে চব তো দি আছোঁ আৰু কি কৰোঁ বহুত হাবি চাবি বহুত আছে ন খুটিছোঁ এই হাতে হাতে গোটেই খুচে কি ক'ব আজি ভাত চাত খাবলৈও নগ'লোঁ দুপৰীয়া একদম ভোক লাগি আছে একদম কিবা লাগি গ'ল গাটো কি ক'ব তো গাইজ ভিডিঅ'টো চাই কেনেকৈ পালে ক'ব লাইক কমেণ্ট কৰিব আৰু যদি ভাল পায় শ্বেয়াৰো কৰিব ভিডিঅ'টো অকণ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ লগ পাইছোঁ এটা ভিডিঅ' লগ পাইছোঁ নেক্সট ভিডিঅ'ত লগ পাম কিবা ক'ব নেক্সট ভিডিঅ'ত লগ পাম বুলি জোতা পিন্ধি আছোঁ কাৰণে ইমান ফুল চুল সোমোৱা নাই